হে বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল নহয় জানো? মোৰ খবৰো বৰ্তমান ভাল। পলিথিনটো লৈছোঁ, এইটো মোৰ মাথাত প্ৰটেকশ্যন, মানে জাপি ল'ব নোৱাৰোঁ এতিয়া, জাপি লৈ কাম কৰিব নোৱাৰোঁ পথাৰত। সেই পলিথিনটোকে লৈ যাম, মূৰত পিন্ধি ল'ম। আৰু আজিৰ পৰা আমাৰ মানে ৰোৱা কাম আৰম্ভ। আৰু আজি নভূই ৰোৱনী কেইজনীমান আহিব আৰু মাৰ ভাগৰ পাটনা। বাকী মৈ দিবলৈ আছে। বাকীখিনি কাম কালিয়ে মই আলি চালি দি আজৰি কৰি দিলোঁ, কঠীয়া পেলাই আজৰি কৰি দিলোঁ। আৰু বতৰটো ইমান ভাল নহয় আজি। বতৰটো হৈছে বৰষুণ দি আছে, মানে মানুহক খং উঠিলে যেনেকুৱা হৈ থাকে ন, বতৰটো আজি সেনেকুৱা কৰিছে। মোচনটো এনেকুৱা মোচন কৰিছে। ব'লকচোন তেনেহ'লে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। চিপ চিপকৈ বৰষুণ দি আছে আৰু মোৰ প্ৰটেকশ্যন, মই পলিথিনটো পিন্ধি ল'ম মূৰত। এখন হাতে অকণমান পাৰিলোঁ দেই পিন্ধিবলৈ। পলিথিনটো মূৰত পিন্ধি লৈছোঁ, মানে গাটো তিতিলেও তিতক, মাথাটো নিতিতিলে হয়। আৰু পানী মোক লাগিবই, পানী বটলটো লৈ লৈছোঁ। যিমানেই বৰষুণ দিয়ক পানী মই খামেই। আৰু এই বটলটো যেতিয়া শেষ হয় তেতিয়াহে মই ঘৰলৈ আহোঁ। এতিয়া নহয়, আগৰ পৰা পানী এবটল লৈ যাওঁ। পানী বটলটো যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে পথাৰত থাকোঁ, আৰু যেতিয়া শেষ হয় তেতিয়া গুচি আহোঁ। পথাৰৰ পৰা ৰোৱনী আছে, ৰোৱনী বেছি নহয়, 5জনীমান হ'ব ৰোৱনী। তাৰপৰা মানে কাম বন কৰি থাকিলোঁ, আৰু ইমান বৰষুণ দিয়ে আছে ভিডিঅ' কৰা হোৱাও নাই। আৰু পথাৰত মানে মোবাইলটো লৈ যাব পৰা নাই ন, সেইকাৰণে ভিডিঅ' কৰা নাই। আৰু মই চাহ আনিবলৈ আহিছোঁ বৰ্তমান, চাহ লৈ যাওঁ, চাহ খাবলৈ পথাৰত। যদি বৰষুণ এৰে তেনেহ'লে পথাৰত ভূই ৰোৱা ভিডিঅ' কৰিম, যদি বৰষুণ নেৰে তেনেহ'লে নকৰোঁ। আৰু এইফালে মই গাখীৰ চাহ বনাই সোনকালে পথাৰলৈ যাওঁ। আৰু অলপ সময় পিছতে বৰষুণটো এৰি দিলে, আৰু বৰষুণটো এৰাৰ কাৰণে মই ভিডিঅ' বনোৱা আৰম্ভ কৰিছোঁ, কাৰণ বৰষুণ দি থাকোঁতে মই ভিডিঅ' কৰা নাছিলোঁ। এইফালে খুৰী আৰু আপা এনেকৈ কৰি ৰুই আছে, খুৰী আৰু আমাৰ মাও আছে। এইফালে কেমেৰামেন আজি বেলেগ এজনী, মানে খুৰীয়ে হৈছে কেমেৰামেন। এইফালে মই কঠীয়াখিনি পেলাই আছোঁ। আৰু বহুত ৰুলে দেই আজি, 5জনী ৰোৱনীয়ে বহুতখিনি ৰুই দিলে, কাৰণ ইমানখিনি ৰুব বুলি আমি ভবাই নাছিলোঁ। কাৰণ বতৰটো যিহেতু বহুত ভাল পালে ন, বতৰটো ভাল পোৱাৰ কাৰণে তেওঁলোকে ৰুব পাৰিলে। আৰু মাজে মাজে যোগানমন্ত্ৰীও হওঁ, ঘৰৰ পৰা খোৱা বস্তু লৈ আনোঁ, আৰু ৰুই আছে যিহেতু ন। আৰু মাজে মাজে দুই এটা ধেমালি কৰোঁ, তেনেকৈ ভিডিঅ' কৰা হোৱাও নাই। আৰু এইফালে মই দেখুৱাইছোঁ আপোনালোকক, আমাৰ এই পথাৰখন ইমানডোখৰ ৰোৱা হ'ল। এই নামঘৰ ওচৰৰ পৰা ইয়ালৈকে ৰোৱা হৈছে, আৰু দুডৰামান ৰুব পাৰিব নেকি, তাৰপিছত সময়ো হ'বগৈ, ঘৰলৈ যাবগৈ লাগিব। আৰু আজিৰ পৰা ৰোৱা কাম যিহেতু আৰম্ভ হৈছে, আৰু এতিয়া ভিডিঅ' তেনেকৈ দিব নোৱাৰিম, আৰু মাজে মাজে দিম। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পাম।